পিতৃৰ বাবে কন্যাই লবলগীয়া হল অবৈধ মাতৃত্বৰ বোজা 15 বছৰীয়া কন্যাক ধৰ্ষণ পিতৃ মজিবুৰৰ লম্পট মজিবুৰে স্বীকাৰ কৰিলে কুকৰ্মৰ কথা ইমানেই নিকৃষ্ট কাম কৰি গৈছে যে সেয়া শুনিলে নাক কোচ খাব আপোনাৰ চকু কপালত উঠিব মজিবুৰে নিজ কন্যাক যৌন নিৰ্যাতন চলাবলৈ আৰম্ভ কৰিছিল দীৰ্ঘদিন যৌন নিৰ্যাতন চলোৱা মজিবুৰৰ এইসমূহ কথা পোহৰলৈ অহা নাছিল কিন্তু অৱশেষত 15 বছৰীয়া কন্যা অন্তঃসত্ত্বা হোৱাৰ পাছত পোহৰলৈ আহিল সমগ্ৰ ঘটনা জোৰজবস্তি কোনে কৰিছিল বাবা এটি প্ৰশ্ন হৈছে কিমান নিকৃষ্ট হলে নিজেই তুলিতালি ডাঙৰ দীঘল কৰা কন্যাক এজন পিতৃয়ে কৰিব পাৰে যৌন নিৰ্যাতন যৌনতাৰ ভোগ নিবাৰণৰ বাবে নিজৰ কন্যা সন্তানক অবৈধ মাতৃত্বৰ বোজা তুলি দিয়া পিতৃৰ কি শাস্তি হোৱা উচিত এই প্ৰতিবেদন চাই আপুনিও কমেন্ট বক্সত জনাব পাৰে আপোনাৰ মতামত